চৰকাৰে যোৱা 11টা বছৰে 16 মে'ৰ পিছত 2014 চনত বিদেশীক খেদিম বুলি কৈ মনে মনে বহি থাকি বিদেশীক খেদিবৰ কাৰণে প্ৰাথমিক যিকেইটা প্ৰক্ৰিয়া বিদেশী প্ৰত্যাপন চুক্তিয়ে হওক NRCয়ে হওক এই কামবিলাক প্ৰাথমিক কামবিলাক নকৰাকৈ হঠাৎ যেতিয়া বিদেশীক খেদিবলৈ লৈ ইলেকশ্যনৰ আগত অতি জাতীয়তাবাদী হ'বলৈ গৈছে সেই গোটেই বিষয়টোত যে আমি সন্দেহ প্ৰকাশ কৰিছিলোঁ আমি যুক্তি আৰু তথ্য সহকাৰে সন্দেহ প্ৰকাশ কৰিছিলোঁ আৰু কৈছিলোঁ যে এই বিদেশী খেদা যুদ্ধ যি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাৰ আঁৰত যে ইয়াত নিকৃষ্ট স্বাৰ্থ জড়িত হৈ আছে আমি কৈছিলোঁ যে আদানীক মাটি দিয়া বিষয়টো জড়িত হৈ আছে আৰু ইলেকশ্যনৰ এজেণ্ডা জড়িত হৈ আছে তাৰ সমান্তৰালভাৱে ইয়াতকৈও ঊৰ্ধত গৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো নিকৃষ্ট বিদেশী প্ৰীতি এহাতেদি তেওঁলোকে বিদেশীক খেদিবৰ কাৰণে বুলি কয় অন্য হাতেদি এতিয়া কাৰ জৰিয়তে মুছলমানক বাদ দি হিন্দু খ্ৰীষ্টিয়ান শিখ বৌদ্ধ পাৰ্চী আৰু জৈন এই 6টা ধৰ্মাৱলম্বী লোকক তেওঁলোকে যে নাগৰিকত্ব দিবৰ কাৰণে সকলো ধৰণৰ বিধিবদ্ধ প্ৰক্ৰিয়া সমাপ্ত কৰিছে তাৰ প্ৰক্ৰিয়া হিচাপে 16 জুলাই তাৰিখে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে জিলা উপায়ুক্ত ছিনিয়ৰ SP আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেল বিদেশী ন্যায়াধীকৰণৰ বিষয়ববীয়াসকলক লৈ যি আলোচনা কৰিছে আৰু যি পৰ্যালোচনা সভা পাতিছে সেই সভাত স্পষ্টকৈ চৰকাৰৰ এটিটিউড আৰু চৰকাৰৰ সিদ্ধান্তৰ কথা অৱগত কৰিছে যে এতিয়ালৈকে প্ৰথম পৰ্যায়ত বিদেশী ট্ৰিবিউনেলে যি 1,06,000 ব্যক্তিক বিদেশী বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰে 69,500 গৰাকী যি মুছলমানক বাদ দি অন্যান্য হিন্দুকে ধৰি অন্যান্য 6টা ধৰ্মাৱলম্বী লোকৰ ব্যক্তি সেই ব্যক্তিসকলৰ বিৰুদ্ধে থকা সকলো গোচৰ তাৎক্ষণিকভাৱে উঠাই দিবৰ কাৰণে DC SP আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ বিষয়ববীয়াসকলক তেওঁলোকে নিৰ্দেশ দিছে তাৰ অৰ্থ এইটোৱে এহাতেদি তেওঁলোকে বিদেশীক খেদিবৰ কাৰণে বিদেশী খেদা যুদ্ধ বুলি ঘোষণা কৰিব মানুহৰ মাজত সেন্সেশ্যন ক্ৰিয়েট কৰিব আৰু তাৰ আঁৰত পিছ দুৱাৰেদি ইতিমধ্যে পাছ কৰি থোৱা কা আইনৰ বিধিবদ্ধ প্ৰক্ৰিয়াৰে আজিৰ দিনটোত প্ৰথম পৰ্যায়তে 69,500 মানুহক এটা বা দুটা দিনৰ ভিতৰত নাগৰিকত্ব দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে সেই নিৰ্দেশটোত স্পষ্টকৈ লিখা আছে কেৱল গোচৰ উঠাই লোৱাই নহয় এই 69 লাখ মানুহক প্ৰথম পৰ্যায়ত পাছলৈ আৰু আছে এই 69 লাখ মানুহে যাতে নাগৰিকত্বৰ কাৰণে এপ্লাই কৰে তাৰ কাৰণে ইনস্পায়াৰ কৰিবলৈ কৈছে উদ্বুদ্ধ কৰিবলৈ কৈছে তাৰ মানে তেওঁলোকক ৰেচন কাৰ্ড দিবৰ কাৰণে ভোটাৰ কাৰ্ড দিবৰ কাৰণে আৰু লাহে লাহে তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে ড্ৰাইভিং লাইচেন্স উলিয়াবৰ কাৰণে বেংকত পাছবুক খুলিবৰ কাৰণে তেওঁলোকক উদগনি যোগাবলৈ কৈছে কাক কৈছে DC SPক অৰ্থাৎ এতিয়া জিলাই জিলাই থকা বিদেশীসকলক নাগৰিকত্বৰ কাৰণে এপ্লাইকে ধৰি যিমান এজন মানুহক যিমানখিনি বৈধ কাগজ পত্ৰ লাগে সকলোবিলাক উলিয়াবৰ কাৰণে DC আৰু SPয়ে উদ্যোগ ল'ব কাৰ বিদেশী গতিকে এহাতেদি ধৰ্মৰ নামত লাখৰ ঘৰত বিদেশীক আমাৰ এইখন অসমত সংস্থাপন দিব অন্য হাতেদি আজিৰ দিনটোত এই ধৰণে খিলঞ্জীয়া মানুহে শিলহাপুৰ বুকুৰ মানুহে মাটি অধিকাৰৰ কাৰণে যুঁজি থাকিব অন্য হাতেদি আমাৰ শিক্ষকসকলক দৰমহা দিব পৰা এইফালে অনশনত থাকিব 40 লাখ নিবনুৱাই কক বকাব মূল্য বৃদ্ধিত মানুহ জুৰুলা হ'ব পথাৰত খেতি কৰিবৰ কাৰণে এটোপাল পানী নাই 100টা পদত যদি ক'ৰবাত ইণ্টাৰভিউ ওলাইছে 10 লাখ ল'ৰা ছোৱালী ইণ্টাৰভিউ মাৰিবলৈ যাব এনে অনাটন অভাৱ আৰু মূল্য বৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যখনত এতিয়া ধৰ্মৰ নামত লাখে লাখে বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে দিল্লী দিছপুৰৰ নিৰ্দেশত অসমত ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰিব এই কথাটো আমি কেতিয়াও মানি নলওঁ এই উচ্ছেদ যে মিয়াৰ বিৰুদ্ধে উচ্ছেদ বুলি কৈ যে তেওঁলোকে হিন্দু বাঙালীক সংস্থাপন দিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে এতিয়া দিনৰ পোহৰৰ দৰে এই গৃহ বিভাগৰ নটিছখনত স্পষ্ট হৈছে গতিকে আমি এই উচ্ছেদ বন্ধ কৰাৰ লগতে এই বিদেশীসকলক কোনো কাৰণত যাতে নাগৰিকত্ব দিব নোৱাৰে তাৰ বিৰুদ্ধে অসমৰ ৰাইজক মাত মাতিবৰ কাৰণে আমি দাবী জনাইছোঁ